বন্ধুসকল ৰাতিপুৱাই আজি বজাৰত গৈ এই টোপলাটো কিনি আনিলোঁ। এই টোপলাটোত কি আছে গম পাই নাই? ৰ'ব কৈ আছোঁ, ধৈৰ্য ধৰক। লাহে লাহে খুলি আছোঁ দেই। বহুত মৰমৰ বস্তু, দামী বস্তু। এইটো কোনোবাই দেখিয়ে চাগে গম পালেই এইটো কি হয়, আৰু যোনবিলাকে গম পোৱা নাই মই জনাই আছোঁ কি হয়। আমৰলিটো প্ৰত্যেক বহাগৰ মাহত আমি খাওঁ এবাৰ। বহুত টেষ্টি হয়। আজিকালি এনে পোৱা নাযায়, চব কিনিব লগা হয়। সেইকাৰণে উপায় নাপায় দাম দি হ'লেও কিনি খাবলগীয়া হৈছে। যিয়ে নহওক এতিয়া দেৰি নকৰি বস্তুবিলাক বনাব আৰম্ভ কৰোঁ। অলপ পিছত দুপৰীয়া হ'লে আৰু নিগনি দৌৰিব পেটেৰ কোণে কোণে। আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এনজয় কৰক। আৰু কোনোবাই যদি খাব বিচাৰে বজাৰত গৈ কিনি আনক। এই পিঁয়াজ কটা কামটো নহয় মই বহুত বেয়া পাওঁ দেই। চকুৰে নহয় গংগা যমুনা একেবাৰে লিলি লালাকে ওলাই দিয়ে। একেবাৰে কোনোবাই যদি কাটি দিয়ে, ঐ তই কাটি দে ঐ। না বাবা। নকৰিবি। Kurang nama dia ke sini, mana dia lah. Saya kita tanya lagi, pak. Dulu lagi. Itu bukan saya, bukan saya tu. Kalau berada pergi ha, mana kau kasih? Berapa kali? Berapa kali ini nak? Bonesa teh di sini loba. Bonesa, urupe. মজা কোনে পায় মায়ে ভাত দে, ভোক লাগিছে মোৰ, ৰখিব নোৱাৰোঁ আৰু। বন্ধুসকল আজি দেখোন আইটেমে একেবাৰে ৰজাই খোৱা নিচিনা লাগিব। শাকে খাবানে, গাহৰিয়ে খাবানে, আচাৰে খাবানে, তাতে আৰু দুটুকুৰমান পিঁয়াজ কাটিও ল'লোঁ। তাতে খাৰো আছে, ভেন্দি ছজনাৰ পাত দি বনোৱা খাৰ, কোনে পায় আৰু আমাৰ স্পেচিয়েল আজি আইটেম হ'ল আমৰলি পোকাৰ ভাজা। কোনে পায় আৰু বন্ধুসকল ৰখিব নোৱাৰোঁ দেই। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে হ'লে মই এতিয়া বজাই দিওঁ। বাই বাই।